হেল্ল' গাইজ, মই বৰ্তমান আছোঁ আমতলাৰ তৰতৰী পাহাৰত আৰু এয়া সৰু এটা ঝৰ্ণা আৰু পাহাৰৰ ওপৰেদি এটা ৰাস্তা, এয়া ৰাস্তা আৰু এয়া অমল আৰু এইটো ৰাস্তাক বহুতে মিনি শ্বিলং বুলি কয়। মানে টুলিংগা বাজাৰ আৰু বৰঘলা মাৰ্কেট যিটো আছে আৰু ছিজন গ্ৰাম ব্লক সেইটো কানেক্ট কৰে। মিনি শ্বিলঙৰ ৰাস্তা কেনেকুৱা হয় আৰু ৰাস্তাৰ কণ্ডিশ্যনটো কেনেকুৱা হয় আৰু কিমান প্ৰাকৃতিক সৌন্দৰ্য আছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শালমাৰাৰ পৰা আৰম্ভ কৰিম, শালমাৰাৰ পিছত আমি টুলিংগা আহিম, টুলিংগাৰ পৰা এইটো ৰাস্তা আমি দেখাই দিম গোটেই। চ' গাইজ, আমি শালমাৰাৰ পৰা আৰম্ভ কৰিলোঁ, নৰ্থ শালমাৰা আৰু লেফ্ট ছাইডত চিলাৰায়ৰ মূৰ্তি যিফালেদি বঙাইগাঁও যায় আৰু এইটো হ'ল বৰপেটা যোৱা ৰোড। আমি ৰাইট ছাইডত সোমাই আহিছোঁ, কালী মন্দিৰৰ গেট আৰু এইটো পুল পাৰ কৰিলে আমি পাম টুলিঙীয়া বাই উইকলি মাৰ্কেট। তাৰমানে সপ্তাহত 2 বাৰ হয়, সোমবাৰ আৰু বৃহস্পতিবাৰে হয় আৰু এইটো ফ্ৰণ্টত হাই ৰোড। আমি হাই ৰোডটো পাৰ কৰি এইবাৰ আমতলা পাহাৰ তৰতৰী হয় ছিজন গ্ৰাম আৰু এইটো ৰাস্তা সোমাই যাব লাগে। চ' আমি পকেট ৰাস্তাত সোমাই গ'লোঁ, বলক। গাইজ, এইটো হৈছে আমতলাৰ চক, য'ত নেকি ৰবি শংকৰৰ এটা স্কুল আছে, বহুত ভাল স্কুল। ফাইনেলি আমি পাহাৰৰ এটা পাৰ্টত আহি পালোঁ, য'ত এটা শিৱ মন্দিৰ আছে আৰু এটা সৰু ঝৰ্ণা আছে। এয়া ঝৰ্ণা আৰু বহুতখিনি আছে আৰু পাহাৰৰ মানে বহুত ভাল মানে জেগাখিনি আৰু আছে। চ' ইয়াত আমি অলপ আপোনালোকক ভিউখিনি দেখাই দিছোঁ। এয়া চাওক, সৰু এটা ঝৰ্ণা আৰু বৰষুণৰ দিনত বহুত ডাঙৰেই হয় তাৰমানে। এতিয়া গাইজ আপোনালোকক নেক্সট পাহাৰৰ পাৰ্টখিনি দেখাম, য'ত আপোনালোকে ৰাইড কৰিব বহুত ভাল পাব আৰু শ্বিলং, মই যে ক'লোঁ মিনি শ্বিলং। চ' নেক্সট পাৰ্টখিনি আপোনালোকক দেখাই আছোঁ। পাহাৰৰ ভিতৰত মানে পাহাৰৰ মাজত কেনেকুৱা ইমান ধুনীয়া ৰাস্তা, আপোনালোকে আহিব আৰু ধুনীয়া পৰিৱেশ, গ্ৰীনাৰী চাওক, এয়া গ্ৰীনাৰী, গ্ৰীণ এণ্ড গ্ৰীণ আৰু গৰু চৰে ইয়াতে। তাৰমানে পাহাৰত মানুহ উঠে, গৰু লৈ আহে আৰু ইয়াত দুটা এটা আপোনালোকে ৰাস্তাটো বেছি বিজি নহয় তাৰমানে। এতিয়া বাইক, চাইকেল লৈ কম আহিব মানুহবিলাকে, চাইকেল উঠাতে অলপ অসুবিধা হয়। বাকী যিবিলাক ল'ৰা ছোৱালীবিলাক আছে ফৌজিত যাব বা ডিফেন্সত যাব, তেওঁলোকেতো দেখা পাইছে কেনেকৈ দৌৰি থাকে আৰু এয়া চাওক ধুনীয়া নজাৰা। এইটো পাহাৰৰ পৰা সেইটো পাহাৰ দেখা যায় আৰু গাইজ ইয়াতে পিকনিকো খায়, বহুতে পিকনিক খায় আৰু ফ্ৰণ্টত আপোনালোকক দেখাই আছোঁ পিকনিক প্লেচটো কেনেকুৱা হয় আৰু ক'ত পিকনিক খায় দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টোত থাকক আৰু এয়া আমি তললৈ নামি গৈ আছোঁ। এতিয়া মিডিলত আছিলোঁ তেতিয়া। এয়া ধুনীয়া পৰিৱেশ, গ্ৰীণ এণ্ড গ্ৰীণ, বৰষুণৰ দিনত আৰু বহুত গ্ৰীণ। চ' গাইজ, এয়া খোজকাঢ়ি গৈ আছে মানুহবিলাকে আৰু এয়া তললৈ আমি নামি গৈ আছোঁ। অলপ তলফালে মানে পিকনিকটো খায় এইখিনি। চ' গাইজ, এইখিনি জেগাত জিৰণিৰ ঘৰো আছে আৰু এয়া আৰু এটা মন্দিৰ আছে আৰু এয়া ৰাইট ছাইডত পুখুৰী এটা আছে। চ' ইয়াতে পিকনিক খাব পাৰে। চ' আমি এতিয়া তললৈ নামি গৈ আছোঁ আৰু আপোনালোকক গোটেই পাহাৰৰ ভিউটো দেখাই আছোঁ। এয়া চাওক, য'ৰ পৰা আমি আহিলোঁ। গাইজ, ছিজন গ্ৰামৰ পৰা আইনদী বেছি দূৰ নহয়। চ' ৰাস্তা বৰষুণত অলপ বেয়া হৈছে আৰু ঠিক কৰি আছে। চ' গাইজ, আমি তিনিআলিত আহি পালোঁ, য'ত এটা শনি মন্দিৰ আছে। আপুনি যদি চিধা যায় বৰগলা আৰু আমি এইটো ৰাইট ছাইড লৈছোঁ, এইটো ছিজন গ্ৰাম মাৰ্কেট যাম আৰু এইটো অভয়পুৰীও যায় ডাইৰেক্ট।
গাইছ আমি ছিজনগ্ৰাম মাৰ্কেট আহি পালোঁ এয়া ছিজনগ্ৰাম মাৰ্কেট আৰু চিধা ৰোডটো হৈছে অহেবি আৰু সেয়া পাহাৰ চাইছে নাৰিকলৰ পাহাৰ আৰু এয়া মাৰ্কেট